গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নতুন নাম শহীদ নিধানুৰাম ৰাজবংশী। গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম সলনি কৰি নতুনকৈ ৰখা হ'ব শহীদ নিধানুৰাম ৰাজবংশী। কিন্তু বহুতেই হয়তো নাজানে কোন এই শহীদ নিধানুৰাম ৰাজবংশী, কি অৱদান আছে শহীদ নিধানুৰাম ৰাজবংশীৰ। জানিবলৈ চাওক আমি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন আৰু আন 10জনক জানিবলৈ সুযোগ কৰি দিয়াৰ বাবে এটা শ্বেয়াৰ কৰক। গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম সলনি কৰি নতুনকৈ ৰখা হ'ব শহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়। কিন্তু বহুতেই হয়তো নাজানে কোন আছিল এই শহীদ নিধানুৰাম ৰাজবংশী আৰু তেওঁৰ অৱদান কি আছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰে গোৱালপাৰাৰ কৃষকৰ ওপৰত পাইকাৰী জৰিমনা আৰোপ কৰিছিল। মাত্ৰ 28 বছৰীয়া নিধানু ৰাজবংশী নামৰ এজন সাধাৰণ কৃষকে এই অন্যায়ৰ প্ৰতিবাদ কৰি 8 টকাৰ জৰিমনা দিবলৈ অস্বীকাৰ কৰিছিল। ফলত চৰকাৰে তেওঁৰ খালৰ গৰুশাল কাঢ়ি লৈ যায়। নিধানুৱে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি সশস্ত্ৰ বাহিনীৰ ওপৰত জঁপিয়াই পৰে। পৰিণতিত পুলিচৰ গুলীত তেওঁ আহত হয়। পিছত বন্দুকৰ বয়নেৰে গুচি তেওঁক নিৰ্মমভাৱে হত্যা কৰা হয়। গোৱালপাৰা জিলাৰ কাকিৰা গাঁৱৰ এই সাহসী কৃষক অবিভক্ত গোৱালপাৰাৰ স্বাধীনতা আন্দোলনৰ একমাত্ৰ শ্বহীদ হিচাপে পৰিচিত। তেওঁৰ এই বলিদানৰ স্মৃতিত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম সলনি কৰি শহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই পদক্ষেপে শহীদ নিধানুৰ সাহস আৰু ত্যাগক সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মক তেওঁৰ কাহিনীৰে প্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে। এয়াই আছিল শহীদ নিধানুৰাম ৰাজবংশীৰ স্মৃতিত গোৱালপাৰাৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন। কাণ, নাক, ডিঙি অৰ্থাৎ যিকোনো ENT সমস্যাৰ সমাধানৰ বাবে 7 ছিষ্টাৰ হস্পিটেলৰ ENT বিশেষজ্ঞ ডক্টৰ প্ৰিয়ংকা দেৱবৰ্মা। নাকেৰে তেজ ওলোৱা, হঠাৎ কাণেৰে কমকৈ শুনা, ডিঙি ফুলা অথবা বিষ, মূৰ ঘূৰণি, শিশুৰ সঘনাই চৰ্দি লগা, মাইগ্ৰেনৰ সমস্যা, ডিঙি বা মুখৰ গা আদি সকলো ধৰণৰ ENT সমস্যাৰ সমাধানৰ লগতে উপলব্ধ হ'ব আন কিছুমান বিশেষ সুবিধা। কাণ, নাক, ডিঙিৰ অস্ত্ৰোপচাৰৰ জৰিয়তেও চিকিৎসা সেৱা প্ৰদান কৰা হয়। ডক্টৰ প্ৰিয়ংকা দেৱবৰ্মাক আপুনি নিয়মীয়াকৈ লগ পাব ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ গোৱালপাৰাৰ 7 ছিষ্টাৰ হস্পিটেলত। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক।